হেল্ল' বন্ধুসকল, আজি আমি এই ভিডিঅ'ত ভাৰত আৰু পাকিস্তানৰ সৈন্যৰ শক্তিৰ বিষয়ে আলোচনা কৰিম। কোন দেশৰ কিমান শক্তি? মই এই দুয়োখন দেশৰ মাজত শক্তিৰ তুলনা কৰিবলৈ যোৱা নাই, কিন্তু আমি এই ভিডিঅ'ত এই বিষয়ে জানিব পাৰিম কোন দেশৰ কিমান শক্তি। আপোনালোকে এটা কথা ভালদৰে জানে যে এখন যুদ্ধৰ বাবে কেৱল দেশখনৰ সৈন্যৰ শক্তি থাকিলেই নহ'ব, সেই দেশৰ ৰণনীতিৰ ওপৰতো এখন যুদ্ধৰ ভৱিষ্যত নিৰ্ভৰ কৰে। আমি সকলোৱে জানো যে ভাৰত আৰু পাকিস্তানৰ শত্ৰুতা বহু পুৰণি, কিন্তু আমি সেই শত্ৰুতা এৰি এই দুয়োখন দেশৰ সৈন্যবাহিনীৰ শক্তিৰ বিষয়ে আহক আলোচনা কৰোঁ। আমি যদি পপুলেশ্যনৰ ক্ষেত্ৰত চাবলৈ যাওঁ, ইণ্ডিয়াৰ পপুলেশ্যন হৈছে 1.3 বিলিয়ন আৰু পাকিস্তানৰ হৈছে 216 মিলিয়ন মাত্ৰ। এতিয়া সৈন্যবাহিনীৰ ক্ষেত্ৰত ইণ্ডিয়াৰ এক্টিভ পাৰ্চনেল আছে 14,44,000 আৰু পাকিস্তানৰ আছে 6,54,000 এক্টিভ পাৰ্চনেল। আৰু ৰিজাৰ্ভ সৈন্যবাহিনীৰ ক্ষেত্ৰত ইণ্ডিয়াৰ আছে 21 লাখ আৰু পাকিস্তানৰ আছে 5,50,000। ইণ্ডিয়াৰ কম্বেট টেংক আছে 4,426খন আৰু পাকিস্তানৰ আছে 2,864খন। AFVৰ ক্ষেত্ৰত ইণ্ডিয়াৰ আছে 8,686খন আৰু পাকিস্তানৰ আছে 4,205খন। আৰ্মৰিড কেৰিয়াৰ কথা যদি কওঁ, ভাৰতৰ আছে 1,353খন আৰু পাকিস্তানৰ আছে 751খন। আৰু আৰ্মৰিড কাৰৰ যদি কথা কওঁ, ভাৰতৰ আছে 4,655খন আৰু পাকিস্তানৰ আছে 3,721খন। ভাৰতৰ টোটেল আৰ্টিলেৰী আছে 5,317খন আৰু পাকিস্তানৰ আছে 1,326খন। ভাৰতৰ ৰকেট প্ৰজেক্টৰ আছে 292টা আৰু পাকিস্তানৰ আছে 167টা। এতিয়া এয়াৰফ'ৰ্চৰ ক্ষেত্ৰলৈ, ভাৰতৰ এয়াৰফ'ৰ্চত ফাইটাৰ আছে 520 আৰু পাকিস্তানৰ আছে 356। ভাৰতৰ এটেক এয়াৰক্ৰাফ্ট আছে 694খন আৰু পাকিস্তানৰ আছে 457খন। ট্ৰেইনাৰৰ ক্ষেত্ৰত ভাৰতৰ আছে 359খন আৰু পাকিস্তানৰ আছে 412খন। হেলিকপ্টাৰ আছে ভাৰতৰ 725খন আৰু পাকিস্তানৰ আছে 361খন। ভাৰতৰ যদি ট্ৰেন্সপৰ্ট এয়াৰক্ৰাফ্টৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, ভাৰতৰ আছে 250খন আৰু পাকিস্তানৰ 67খন। টেংকাৰ আছে ভাৰতৰ 6খন আৰু পাকিস্তানৰ 4খন। এতিয়া যদি দুয়োখন দেশৰ নেভিৰ ক্ষেত্ৰলৈ আহোঁ, তেনেহ'লে ভাৰতবৰ্ষৰ এয়াৰক্ৰাফ্ট কেৰিয়াৰ আছে এখন আৰু এখন আণ্ডাৰ ডেভেলপড, কিন্তু পাকিস্তানৰ এখনো নাই। ডেষ্ট্ৰয়াৰ আছে ভাৰতৰ 10খন, পাকিস্তানৰ 0। ফ্ৰিগেট আছে ভাৰতৰ 13খন আৰু পাকিস্তানৰ হৈছে 9খন। এতিয়া ভাৰতৰ কৰভেট আছে 19খন আৰু পাকিস্তানৰ আছে 2খন। ছাবমেৰিন আছে ভাৰতৰ 16খন, পাকিস্তানৰ আছে 8খন। পেট্ৰল ভেছেল আছে ভাৰতৰ 139খন, পাকিস্তানৰ 12খন। মাইন ৱেষ্টফায়াৰ আছে 3খন, পাকিস্তানৰ 3খন। এতিয়া ডিফেন্স বাজেট হৈছে ভাৰতৰ 61 বিলিয়ন আৰু পাকিস্তানৰ হৈছে মাত্ৰ 11 বিলিয়ন। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।